কক্ৰাঝাৰ কাণ্ডটো এটা দুষ্কৃতিৰ কাণ্ড যে তাত মানে কি কয় যিটো ঘটনা হৈছে গতিকে সেই ঘটনাটো আনফৰ্চুনেট এইটো হ'ব নালাগে সভ্য সমাজত এনেকুৱা হোৱাটো অনুচিত আৰু মই অনুৰোধ কৰোঁ চবতে আপোনালোকৰ মাধ্যমেদি যে কেতিয়াও তেনেকুৱা ধৰণৰ কাৰ্যত কোনেও লিপ্ত হ'ব নালাগে আৰু নিজৰ মানে জাগাৰ যদি কোনোবা তেনেকুৱা ধৰণৰ মানে এটা কিবা দেখা যায় যে মতি গতি দেখা যায় সেইবোৰ আমি বুজাই বঢ়াই ৰাখিব লাগে নহলে দুই এটা মানুহৰ চিন্তা এইটো কোনো জাতি হিচাপে পৰিকল্পনা নাই জাতি হিচাপে কোনো কাৰ্যসূচীও নাই এইটো দুই এজন মানুহে পুটুক কৰি কিবা এটা ভাব লৈ পেলাই মানে ঘটোৱা এটা ঘটনা কিন্তু তাক লৈ আজি কিমান ডাঙৰ সমস্যা হ'বলৈ গৈ আছে আৰু গোটেই মানে মানুহখিনি আজি সংকট ভুগি আছে গতিকে মই ভাবো নিশ্চয়কৈ এই কথাটো এতিয়া সবে বুজিব পৰা হৈছে চৰকাৰৰ পৰা বিহিত ব্যৱস্থা লৈ আছে ডিজিপি ডাঙৰীয়া নিজে কোকৰাঝাৰত মানে বাহৰ পাতি আছে আৰু আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কোকৰাঝাৰলৈ গৈ আছে চৰম বড়ো ডাঙৰীয়া মন্ত্ৰী গৈ আছে আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু আজি তাৰ নাগৰিকসকলৰ লগত বিভিন্ন দল সংগঠনৰ নেতাসকলৰ লগত আলোচনা কৰি ফালে কেনেকৈ মানে এই পৰিৱেশটো চাম কাটি ফালে আগৰ নিচিনা স্বাভাৱিক জীৱন যাত্ৰা আমি আনি দিব পাৰোঁ এইখিনি এতিয়া কৰিবলৈ লোৱা হৈছে আৰু নিশ্চয় মই ভাবো পুনৰাই নঘটিব মই আছো আৰু দুৰ্গা দাস বড়ো ডাঙৰীয়াও আছে মানে আমাৰ ভেৰগাঁও সমষ্টি নতুনকৈ গঠন হ'ল আৰু কালাইগাঁৱৰ খৈৰাবাৰীৰ পৰা দক্ষিণৰ সকলো ভেৰগাঁৱত আহি গ'ল আৰু পানেৰী সমষ্টি আপোনাৰ মানে পশ্চিম ভাগৰ মানে গোটেইখিনি এলেকা ভেৰগাঁও সমষ্টিত থাকিলে মানে উত্তৰটো পানেৰী সমষ্টি আৰু দক্ষিণটো কালাইগাঁও সমষ্টি এইটো মিলি ফালে ভেৰগাঁও সমষ্টি হৈছে গতিকে কোনোবাই দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ কথাটো ক'ব সেইটোও যুক্তি আছে বিশ্বজিৎ দৈমাৰী ক'ব লোকেল এম এল এ হিচাপে এইটোও যুক্তি আছে এতিয়া দুইটা পাৰ্টিয়ে যিহেতু এলায়েন্সত আছে গতিকে পাৰ্টিয়ে সিদ্ধান্ত ল'ব যে আমাক ক'ত প্ৰক্ষেপ কৰিব আৰু মই এইটোৱে আশা কৰোঁ যে আমি য'তে নাথাকক আমাৰ নিজৰ জাগাত নিজৰ ৰাইজক সেৱা কৰিব সুবিধা উদ্যমিতা আঁচনি চেক ইয়াত বিতৰণ কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিশেষ কাৰণবশতঃ বিদেশত মানে যাব লগা হ'ল এটা অনুষ্ঠানৰ সেইকাৰণে আহিব নোৱাৰিলে আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিলে আৰু চেক প্ৰদান কৰিলে এইটো কণ্টিনিউৱাছ প্ৰচেছ চবতে কৰি আছে আৰু আমাৰ সমষ্টিত আজি ২৭,৫৫৩ জন আমাৰ মহিলাসকলক দিয়া হৈ গ'ল মই ভাবো মানে সেইটো আমাৰ প্ৰত্যেকটা পৰিয়ালক বহুখিনি সহায় হ'ব আৰু তেওঁলোকৰ জীৱনত এটা প্ৰেৰণা আৰু আহি থকা দিন প্ৰত্যেকজনে এইটো এতিয়া আৰম্ভ কৰিব নিজৰ ব্যক্তিগত জীৱনটোত কেনেকৈ উপাৰ্জনটো বঢ়াব পাৰে চৰকাৰে আৰু উদ্যোগ লৈছে ইয়াৰ পিছত ২৫,০০০কৈ দিব তাৰপিছত ৫০,০০০কৈ দিব যদিহে ভালকৈ কামটো কৰি থাকে আৰু মই ভাবো মানে নিশ্চয় আমাৰ চবৰে ইচ্ছা শক্তিটো বাঢ়িব এইখিনি সাহায্যৰ দ্বাৰা আৰু মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো লাখপতি বাইদেউ কৰাৰ যিটো সপোন এয়া নিশ্চয় আমাৰ ভেৰগাঁৱতো সেইটো পূৰণ হ'ব বুলি মই ভাবো